নমস্কাৰ। ৰাতিপুৱা ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। এয়া আজি ৰাতিপুৱাই চাহৰ বাবে বনাবলৈ ওলাইছোঁ মালপোৱা। এই মালপোৱাত এতিয়া মই সৰুকৈ পিঁয়াজ কাটি দিছোঁ, আটা অলপ লৈছোঁ আৰু এয়া বেকিং অলপ দি দিছোঁ। এতিয়া চেনি অলপ দিম আৰু দিম অলপ নিমখ। এই আন্দাজমতে দিব, এনেকৈ দিওঁ। এতিয়া ধুনীয়াকৈ পানী দি মই মিশ্ৰণটো ৰেডি কৰি লওঁ মালপোৱাকেইটাৰ কাৰণে। এয়া ধুনীয়াকৈ মালপোৱাখিনিকেইটাৰ কাৰণে মিশ্ৰণটো মই ৰেডি কৰি ল'লোঁ। আটাৰ এনেকুৱা মালপোৱা খাই খুব ভাল লাগে। এইফালে মই গেছত কেৰাহী পাতি দিলোঁ, ৰিফাইন অলপ দি দিছোঁ, গৰম হৈছে আৰু। এয়া মালপোৱাত দি দিলোঁ। হৈছেগৈ মালপোৱা, এনেকৈ আমি বনাই খাওঁ। মালপোৱা চবেই বনাব জানে, তথাপিও মই এনেই বনাইছোঁ আৰু। সকলোৱে বনাব জানেই। এনেকৈ সৰু ভিডিঅ' দি থাকোঁ, আপোনালোকে চাব মোৰ ভিডিঅ'বোৰ। আমি সৰু মানুহ হয়, সাধাৰণ হয়, এনেকৈয়ে সৰু ভিডিঅ' বনাই দি থাকোঁ। সকলোৱে চাব। প্লিজ বেয়াকৈ খালি কমেণ্ট নকৰিব। এয়া আমাৰ মালপোৱাকেইটা ৰেডি হৈছে। এনেকৈ ৰাতিপুৱা কেতিয়াবা বনাই খাওঁ। মালপোৱাকেইটা হৈছেই আৰু। এনেকৈ কাষত ৰাখি দিছোঁ, তেলটো নিগৰি যাব। এয়া চাহ খোৱাৰ আগতে এগিলাচ কুহুমীয়া গৰম পানী খাই লওঁ। ইফালে চাহ বহাই দিছোঁ, চাহ উতলি আছে। ৰাতিপুৱা লাল চাহ। ইফালে মালপোৱা ৰেডি। এই আমাৰ ৰাতিপুৱা চাহকাপ ৰেডি হৈ গ'ল। মালপোৱা, বিস্কুট আৰু লাল চাহ খাই লওঁ। তাৰপিছত বৰ বেছি একো নাই, দেখুৱাম কি কৰোঁ। এয়া ভাতৰ বাবে মই মূলা কাটি লৈছোঁ আৰু মূলা সৰুকৈ কাটি ভাজিম আজি। এয়া মূলা ভাজি বনাই আছোঁ। মূলা ভাজি হৈছে। ইফালে দাইল বহালোঁ আৰু আনফালে এয়া কুকাৰত মই ভাত পাতি দিলোঁ। এয়া দুপৰীয়া ভাত ৰেডি হৈ গ'ল। এতিয়া দুপৰীয়া ভাতৰ বাবে আছে এয়া মূলা আলু ভাজি, মাংস আৰু দাইল। এনেকৈ দুপৰীয়া সাজটো আমি খাই দিওঁ। তেতিয়ালৈকে চাই থাকক। এয়া আবেলি সময়ত এজোপা ফুলি থকা ধুনীয়া ফুল, চাই লওকচোন। ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। এয়া আমাৰ বাহিৰৰ পৰিৱেশটো। বাহিৰত সন্ধিয়া হৈছে আৰু এয়া আমাৰ ফুল ফুলি আছে। এয়া আমাৰ ঘৰৰ পৰিৱেশ। এয়াই আপোনালোকৰ আগত এবাৰ দেখুৱাইছোঁ। সন্ধিয়া নামি আহিছে। এয়া আমাৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। এয়া সন্ধিয়া সময়ত অকণমান ধূনা জ্বলাইছোঁ। ধূনা জ্বলাই লৈছোঁ। ধূনা অকণ দি লওঁ। এয়া ধূনা দি কৰি মেলি অকণমান গলিটোৰ ফালে ওলাই আহিছোঁ। সন্ধিয়া সময়, এয়া এন্ধাৰ হৈছে আমাৰ গলিটো। এন্ধাৰে আপোনালোকক দেখুৱাইছোঁ, চাওক। ঘৰৰ পৰা ওলাই আহিছোঁ অকণমান। এয়া ঘৰ আহি পাই গ'লোঁ।
সন্ধিয়া সময় পাই গ'লোহি আৰু সন্ধিয়া চাহটো খাই লওঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ আহিছে, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহিছোঁ।